हेलो स्टूडेंट फाइनली मेट्रिक परीक्षार प्रथमটো যেটো সাবজেক্ট ইংলিশ এমাত্ৰ সমাপ্ত হৈছে তোমালোকে কমেন্ট কৰি জনাবা কাৰ কেনেকুৱা ধৰণৰ হৈছে কিমান কোনে কিমান এমসিকিউ কিমানটা শুদ্ধ হৈছে বা কেনেকুৱা ধৰণৰ হৈছে তোমালোকৰ এক্সাম তো এই ভিডিওটোত মই এমসিকিউ খিনি ডিসকাস কৰিব বিচাৰিছো তোমালোকৰ লগত ইয়াত আনসাৰ খিনি টিক মাৰি থোৱা আছে শুদ্ধ আনসাৰ খিনি মই পঢ়ি নাথাকো যেটো টিক মাৰি আছে এটো হয় অৰটো হৈছে এটো মই কৈ আছো অলপ পিছতে আনসাৰটো আৰু এটো 2 নম্বৰটোত হ'ব শুদ্ধ অপচনটো হ'ব এ तार पिछते 3 নম্বৰটোত হ'ব শুদ্ধ অপচন সি নেক্সট 4 নম্বৰৰ শুদ্ধ অপচনটো হৈছে সি 5 নম্বৰৰ হৈছে এ 6ৰ হৈছে এ 7ৰ হৈছে এ 8ৰ হৈছে বি 9ৰ হৈছে সি আৰু 9ৰ যেটো অৰ দি দিছে 9ৰ শুদ্ধ অপচনটো হ'ব সি नेक्स्ट क्वेश्चन नंबर 10 और शुद्ध ऑप्शन तो हबो बी और जेटु दिसे एटु हबो नेक्स्ट बी 11 और हबो बी 12 और हबो ए 13 और 13 टू हबो डी नेक्स्ट क्वेश्चन नंबर 14 और शुद्ध ऑप्शन तो हबो ऑप्शन बी और 15 और शुद्ध ऑप्शन तो होइसे ऑप्शन ए 16 और होइसे सी 17 और ए 18 और डी 19 और ए 20 होइसे ए 21 और ए 22 ए 23 शुद्ध ऑप्शन तो होइसे ऑप्शन बी 24 होइसे सी 25 और ए 26 और शुद्ध ऑप्शन तो ऑप्शन सी 27 और बी 28 और सी 29 और 29 to A, 30 to C, 31 to D, 32 to A. আৰু ইয়াৰ অৰ যেটো আছে তো অলপ পিছত মই মেনশন কৰি আছো তাৰ পিছতে 34 ৰ ফাৰ্স্ট শুদ্ধ অপচনটো হৈছে অপচন 35 ৰ শুদ্ধ অপচনটো A, 36 ৰ C, 37 A, 38 A, 39 A আৰু অৰ বুলি যেটো দিছে 39 ৰ এটো শুদ্ধ অপচনটো হৈছে এ কোৱেশ্চন নম্বৰ 40 ৰ যেটো অৰ দিছে এটো হ'ব এ যিকোনো এটা কৰিলে হ'ল তাৰ পিছত 41 ৰ কাৰেক্ট অপচনটো হ'ব অপচন এ 42 ৰ শুদ্ধ অপচনটো হ'ব অপচন বি নেক্সট কোৱেশ্চন নম্বৰ 43 এটো হ'ব অপচন এ হি ওয়াজ এৱাৰ্ডেড দ্য নোবেল প্ৰাইজ ফৰ লিটাৰেচাৰ তাৰ পিছত এটো শুদ্ধ হয় তাৰপা হি ওয়াজ বৰ্ন এট 14 চাইল্ড অফ দেবেন্দ্ৰনাথ টাগোৰ এটো ট্ৰু হয় আৰু হি কেম টু ইংল্যান্ড এটো ফলস হয় হি ইউৰোপলৈ গৈছিল হি ফাৰ্স্ট ভিজিট ইউৰোপ ইন 1878 এটো ফলস হয় গতিকে শুদ্ধ অপচনটো হ'ব গতিকে ইয়াত আমাক যিকেটা স্টেটমেন্ট দিছে তাক যদি আমি ক্ৰনলজিক্যালি হজাবলৈ যাওঁ ইয়াত শুদ্ধ অপচনটো হ'ব অপচন সি 1 3 2 4 নেক্সট কোৱেশ্চন নম্বৰ 44 হু ওয়াজ ৰবীন্দ্ৰনাথ ঠাকুৰ's কন্টেম্পৰেৰী ৰাইটাৰ ইন বেংগল ইয়াত তেখেতৰ সমসাময়িক ৰাইটাৰ এজন হ'ব অপচন এ বঙ্কিম চন্দ্ৰ চেটাৰ্জী Question number 45 why did Rabindranath Tagore withdraw from the Swadeshi movement that শুদ্ধ অপচন তো হ'ব অপচন এ because it had turned violent to dear student একিটা আছিল আজি অনুষ্ঠিত হৈ যোৱা হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ইংৰাজী বিষয়টোৰ প্ৰথম 45টা এমসিকিউৰ উত্তৰ তোমালোকে চেক কৰি জনাবা কিমানটা শুদ্ধ হৈছে বাকি খুব লৰালৰিকে ভিডিওটো বনাইছো গতিকে এটা দুটা হৈ ভুল হ'ব পাৰে তোমালোকে কমেন্ট কৰি জনাবা আৰু বাকি যিখিনি গ্ৰামাৰ আছে বা থিওৰি আছে এখিনিৰ ভিডিও পুনৰ মই দি আছো আন এটা ভিডিওত খুব কম সময়ৰ ভিতৰতে তো চাই থাকিবা আৰবি লাৰ্ন কাম এন্টাৰটেইনমেন্ট ধন্যবাদ